তো আজিৰ ব্ৰেকফাষ্ট মই খামেই গাখীৰ চাহ মিঠাই কেক বন আৰু এখেতে খাই আছে বন আৰু মিঠাই আৰু গাখীৰ ৰাতিপুৱা চাহ একাপ মানে খাইহে শান্তি এই কেকটো মাজে মাজে খাই বিৰাট ভাল লাগে সৰুৰ পৰা খাইছোঁ আপোনালোকে খাইছেনে আজি কি বনাম অলপ চলপ আপোনালোকক দেখাম আজি মাছ হৈ গৈছে ঘৰত সৰু মাছ তাৰপিছত আপোনাৰ দেউতাই ৰাতিপুৱা পিচ মাছ ৰাখিছিলে ডাঙৰ তো সেই থাকিলে তাৰপিছত মোৰ মতে আনিছিলে শিঙি মাছ তো কৰিজাৰ কাৰণে শিঙি মাছো আহিছে ডাঙৰ মাছেদি ভাবিছোঁ বিলাহী আৰু আপোনাৰ বেহত দি বনাম ভাল লাগে জোল নহয় কিন্তু একদম লাগি থকা যে সেইটো খাই ভাল লাগে মই এতিয়া যোগাৰখিনি কৰি লওঁ আৰু বেহত দিয়া মাছখিনিৰ কাৰণে মই এইখিনি যোগাৰ লৈছোঁ এটা জলকীয়া লৈছোঁ আদা নহৰু একদম কম পৰিমাণত লৈছোঁ এইফালে এটা বিলাহী লৈছোঁ অলপমান ডাঙৰ সাইজৰ আৰু দুটা পিঁয়াজ লৈছোঁ মই সৰু সৰু পিচ কৰি তো এইখিনি বস্তু মই একেলগে পেষ্ট কৰি ল'ম আচলতে মোৰ পিঁয়াজৰ পৰিমাণো বেছি হৈছিল পিঁয়াজ আৰু নহৰুৰ পৰিমাণ যদি বেছিকৈ দিয়ে আঞ্জাখন মানে তিতা লাগি যাব তো সেইকাৰণে কম পৰিমাণত লৈছোঁ জালত ভৰাই দিলোঁ বিলাহী জলকীয়া আদা নহৰু আৰু এইখিনি হৈছে বেহৰৰ গুড়ি মানে মায়ে আমাৰ ধুই পখালে একদম বেহৰ কটা বেহৰ এনেকৈ গুড়ি কৰি থৈ দিয়ে তো এই ইয়াৰে পৰা মই 2 চামুচ ইয়াতে দি একেলগে মিক্স কৰি পিচি দিম আৰু এই ৰেচিপিটো শিকাইছে মোক মুনে 1 চামুচ 2 চামুচ ফুল কৰি দিয়া নাই দিয়ক কিবা কাৰণত যদি তিতা লাগে আঞ্জাখন একদম ভাল নালাগিব নহয় সেইকাৰণে অলপ কমকৈ দি দিলোঁ এইফালে মাছ এয়া মাছৰ তেল দেখিছেনে পুৰা ডাঙৰ পিচ আৰু এইফালে মই এখন বনাম জাল তো এইখনো কেনেকৈ বনাম দেখাম দিয়ক আপোনালোকক এইখন আমাৰ মাৰ ৰেচিপি মাৰ হাতৰ যে খাই ইমান টেষ্টি লাগে নহয় তো ময়ো চেষ্টা কৰিম বনাব এতিয়া মই সৰু মাছ ফ্ৰাই কৰি আছোঁ এইখিনি জাল দিম আৰু জালৰ কাৰণে মই কি যোগাৰ কৰিছোঁ আপোনালোকক দেখাইছোঁ আমাৰ স্কুলৰ পৰা আহিয়ে উৎপাত আৰম্ভ কিবা খাওঁ একেবাৰে কি খাবা এতিয়া য়েল্লো মুড়ি এইপিনে মই যোগাৰ কৰিছোঁ এই হৈছে আদাৰ পাত আৰু এয়াতো চিনি পাইছে আপোনালোকে নৰসিংহৰ পাত ইফালে মই আদা নহৰু অলপমান খুন্দি থৈছোঁ আমাৰ গোটে পিহুকে নোৱাৰি আৰু পিঁয়াজ দিম পিঁয়াজখিনি কাটিব আছে ভালকৈ তো মোৰ মাছ ফ্ৰাই হৈ গ'ল এতিয়া মই জালিয়াখন বনাম আৰু আপোনালোকক দেখাম আৰু আমাৰ মাছৰ ভেৰাইটি আজি চাওকচোন দেখাইছোঁ এইপিনে চাওক এইফালে পিচ মাছ এয়া হৈছে শিঙি মাছ এয়া হৈছে মিক্স সৰু মাছ ডাঙৰ খুৰাই আমাৰ জাল মাৰিছিলে তো জালত লগা মাছ এইবিলাক এইটো হৈছে চবচে ফ্ৰেছ আৰু তো এইখিনি হ'ল আৰু দেখাইছোঁ এইপিনে দেখিছেনে ভাঙোন মাছো আছে দুটা আৰু এইখিনি হৈছে মাছৰ তেল তো এতিয়া কেৰাহী গৰম হৈছে মই ইয়াতে বেছি তেল নিদিওঁ কাৰণ মাছততো তেল থাকিবই তো ফাৰ্ষ্টতে দিম মই ইয়াতে পিঁয়াজ আদা নহৰুৰ পৰিমাণটো বেছি লাগিব জালত তো পিঁয়াজখিনি অলপ ফ্ৰাই হৈ লওক তাৰপিছত ইয়াতে দিম মই আদা নহৰুখিনি আৰু ইফালে কলিজাৰ ৰাতিপুৱাৰ ভাতত থকা আলু কেইপিচমান আছিল তো সেইখিনিও মই ইয়াতে দি দিলোঁ আৰু আদা নহৰুখিনি দি দিছোঁ সেইখিনি দেখাব নহ'ল আপোনালোকক এতিয়া মই ইয়াতে যিখিনি পাত আছিল সেইখিনি দি দিম আদা আৰু
নৰসিংহৰ পাতখিনি ইয়াতে দি দিম। আৰু এতিয়া মই আদা আৰু নৰসিংহৰ পাতখিনি দি দিলোঁ। এতিয়া অলপমান লৰাই দিম। আৰু ইয়াতে হালধি নিদিওঁ, জাল বুলি ক'লে আকৌ খাৰ আহে দিয়কচোন, আমি খাৰ নিদিওঁ ইয়াতে। আৰু টেঙাৰ পাতো দিব পাৰি, টেঙাৰ কুমলীয়া পাত। তো এইখন আঞ্জাটো বহুত টেষ্টি লাগে, আপোনালোকে বনাই খাবচোন। মই নিমখটো দিয়া নাই, নিমখখিনি দিব আছে। তো ইয়াতে আৰু এতিয়া একো দিব লগা নাই, জাষ্ট পানী দি বহুত টাইম উতলিব লাগিব কিন্তু আঞ্জাখন। আৰু এইপিনে মই কেৰাহী বহাই দিছোঁ, ইয়াতে মই বেহৰ দিয়াখন বনাম। আৰু আঞ্জাখন উতলিব ধৰাৰ লগে লগে মই ইয়াতে মাছখিনি দি দিছোঁ। আৰু মাছখিনি দিয়াৰ পিছত আকৌ বহুত টাইম উতলিব লাগিব এইখন, তেতিয়াহে মানে আচল টেষ্টটো আহি যাব। আৰু এইখন আঞ্জা আপুনি ডাঙৰ মাছেদিও বনাব পাৰিব, যিকোনো মাছেদিয়ে বনাব পাৰে। এয়া মাছ ভজা তেলতে মই এতিয়া বেহৰৰ আঞ্জাখন বহাম। তো তাৰ কাৰণে প্ৰথমতে মই পিঁয়াজ দিলোঁ তেলত। শুকান জলকীয়া দিলে দিব পাৰি, কিন্তু আমাৰ কলিজাই যিহেতু অলপমান খাব, তো সেইকাৰণে বেছি জ্বলা দিয়া নাই, কাৰণ পেষ্টটোত মই এটা জলকীয়া দিছোঁৱেই। আৰু ইফালে জাল দিয়াখনো অলমষ্ট হৈছে, দেখিছেনে কালাৰটো। খাৰ দিব ইচ্ছা কৰিলে দিব পাৰি আৰু, কিন্তু ইফালে বেহৰৰ আঞ্জা থাকিব যিহেতু মই খাৰ দিয়া নাই। তো একদম চিম্পুল ৰেচিপিটো, আপোনালোকে দেখিলেই তো খাই চাব, বহুত টেষ্টি লাগে। আৰু জলকীয়া দিলেতো আৰু টেষ্টি হ'ব। মই বিশেষ একোৱে দিয়া নাই, যিহেতু কলিজাকো অলপ দিব লাগিব, সৰু বাচ্ছা থাকিলেতো ঘৰত জানেই চব মানে হিচাপ কৰি ৰান্ধিব লাগিব। তো এইখনেই আছিল। আৰু মাছ বেহৰ দিয়াখনত পিঁয়াজখিনি ভাজা হোৱাৰ লগে লগে মই অকণমান গৰম মছলা দি দিম। তাৰপিছত ইয়াতে মই পেষ্টখিনি দি দিম। এইখিনি পেষ্টখিনি ৰেডি হৈছে। আৰু মই পেষ্টখিনি বনাওঁতে 3টামান কাজুও দিছোঁ, সেইখিনি মই ৰেকৰ্ড কৰিব পাহৰি গ'লোঁ। তেতিয়া মানে কি হয়, আপোনাৰ বেহৰৰ যিটো তিতা তিতা টেষ্ট আহে সেইটো নাথাকে কাজু দিলে। আৰু মই পিঁয়াজখিনি দিয়াৰ আগতে হালধি গুড়িখিনি দি অলপমান ভাজি লৈছোঁ পিঁয়াজৰ লগতে। আৰু এতিয়া মই পেষ্টখিনি ইয়াতে দি দিলোঁ। আৰু পেষ্টখিনি দি কিছু সময় আমি ভাজিম, কাৰণ পেষ্টখিনি ভালকৈ ভাজিলেহে আঞ্জাখন টেষ্টি লাগিব, নহ'লে কেঁচা কেঁচা গোন্ধ আহি থাকিব। এইফালে চাওক পূৰা তেল ওলাই আহিছে। আচলতে ইয়াতে আদা নহৰু পিঁয়াজ গোটেইখিনিৰ পেষ্ট থাকেতো, তো সেইকাৰণে অলপমান ভাজা খালে ভাল লাগে, নহ'লে কেঁচা কেঁচা গোন্ধটো আহি থাকিলে ভাল নালাগে। আৰু পেষ্টখিনিৰ পানীটো একদম শুকাই গৈছে, তো এতিয়া মই ইয়াতে দিম পানী। নিমখ দিব পাহৰি গৈছিলোঁ, তো সোৱাদ অনুসৰি নিমখ দি দিলোঁ মই ইয়াতে। আৰু এতিয়া মাছখিনি দি দিম। তো এইফালে আমাৰ মাছ বেহৰ দিয়াও হৈ গ'ল ৰেডি। আমাৰ আহি গ'ল মাছ ফ্ৰাই খাই আছে। কলিজাৰ কাৰণে মই ৰেডি কৰিলোঁ ভাত, তাই অকল ফ্ৰাই মাছে খায়। তো এইফালে বেহৰৰ আঞ্জা দিয়া নাই, জাল দিছোঁ অলপমান। তো এতিয়া খুৱাওঁ দিয়ক। ভাঙা মাছ ভাজি, লগতে সৰু মাছ জাল দিয়া আছে। সৰু মাছ জাল দিয়া, এইখন বেহৰ আৰু মাছৰ, এইপিনে মাছ ভাজি, ভাত। এই হ'ল আজি দুপৰীয়াৰ ভাত। এইফালে হাঁহ, মই ঘৰৰ গছৰ জলকীয়া মই ইয়াৰ পানীতে লৈ লৈছিলোঁ। সৰু মাছ জাল দিয়া, ইফালে ডাঙৰ মাছ বেহৰেদি, ইফালে ভাজা আছে ধুনীয়া, আৰু সৰু মাছ ভাজা পুঠি খলিহাই নাই, লগত জ্বালা। মই ভাজা মাছ খাব ইচ্ছা নাই, বিলাহ একটা মজা হচ্ছে। চাল করতেছে। আজি মাছে মাছ। আৰু ৰেচিপি দুটা চাই আপোনালোকে কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।